Hello, namaskar. Welcome back to my YouTube channel. So, আজি বৰ্তমান উপস্থিত আছো আমাৰ খৰাঘাট আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ৰিলিফ ফাণ্ড আয়োজন কৰা হৈছে। সো দেখা বিকে ভাই আছে আমাৰ লগত। এইটো হেৰি কি বুলি কয়, গোটেই মানুহ দিয়া হ'ব, গোটেই চবকে আমাৰ গাঁওখনৰ যিমান মানুহ আছে গোটেই দিয়া হ'ব, চবকে দিয়া হ'ব। মানে চবে এতিয়া বানত আক্ৰান্ত হৈছে যিহেতু, সেইটো কাৰণে আমাৰ যিমান বান সাহায্য আহিছে চবকে ৰাইজৰ চবকে দিয়া হ'ব। আৰু আমাৰ লগত আছে পাৰ্থ আছে, ইহঁতে বহুত কষ্ট কৰি আছে, দিন ৰাতি চিন নোহোৱাকৈ কষ্ট কৰি আছে। চ' এইফালে আমাৰ গাঁৱৰ ভিতৰৰ ফালে বহুত পানী, সেই আয়োজনটো এতিয়া আমি কৰিব গৈ আছোঁ। আৰু এই ৰিলিফ লোৱা আমাৰ গাঁৱত খৰাঘাট গাঁৱত লাইন পাতি আছে। মিনিষ্টাৰ CM ফাণ্ডৰ পৰা আহিছে এইবোৰ। চাউল আছে, দালি আছে, ইয়াতে অলপ আন্ধাৰ বাৰু, তথাপি দেখা যায় চাউল আছে কৰি আছে। ইয়াত তেল আছে, ইয়াতে এইটো কি নেষ্টাম, সৰু বাচ্ছাৰ কাৰণে ন, এইটো নেষ্টাম আছে। ইয়াতে নিমখ আছে, খুলি দি এই গোটেই যাবই নহয়, খুলি দি। ইয়াতে আছে আপোনাৰ নেষ্টাম আছে, সৰু বাচ্ছাৰ কাৰণে আছে নেষ্টাম, নিমখ আছে, দালি আছে। এইটো গৰুৰ কাৰণে চাপৰ। তেলটো মানে মানুহ প্ৰতি 200 টকা পৰিব না, এতিয়া 1 লিটাৰ তেল। এতিয়া অলপ বাল্টিঙত তুলি লওঁ ন। লাইন পাতি আছে মানুহ, আমি ইয়াতে এণ্ট্ৰি কৰি আছোঁ। আমাৰ লগত পাৰ্থ আছে, নিপু আছে, সহায় আমাৰ এইফালে আছে, বহুত মানুহ আছে, সহায় কৰা মানুহ বহুত আছে। এইবিলাক এনেকৈ আমি অলপ লিখি আছোঁ, মানে ডকুমেণ্টছখিনি আপডেট কৰি আছোঁ ইয়াতে। এতিয়া চৰকাৰে ঘৰত যাব মানে এইখিনি মানুহৰ নাম এণ্ট্ৰি কৰি আছোঁ আমি। আমাৰ ডেকা আছে লগত, মই আছোঁ। এই মোটামুটি কিমান হৈছে 263, আৰু মোটামুটি আমাৰ গাঁৱত মোটামুটি 350 মানুহ, 260 মানে দিয়া গ'ল, আৰু বাকী আছে। এইখিনি আমি চাওঁ কেনেকৈ দিব পাৰি, সেইখিনি ব্যৱস্থা কৰি আছোঁ। এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ৰিলিফ ফাণ্ড হয় এইটো, তাৰে কাৰণে আমি অলপমান সহায় কৰি দিছোঁ। আমাৰ ক্লাবতে হৈ আছে এইটো খৰাঘাট গাঁৱত দুমনিচকী। মানে আৰু অলপ ফাণ্ড আহিছে, বস্তু আহিছে কিবা কিবি। মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ। তেখেতে মানে আমাৰ মানুহখিনিৰ কাৰণে যিখিনি সহায় কৰি আছে। এই আমাৰ লেবাৰ ডেকা লেবাৰ কিন্তু পুৰা এক্সপাৰ্ট লেবাৰ এই আছে পুৰা হাফ চুপ কাম কৰে মানুহে। আৰু ছেকেণ্ড কোটা ৰিলিফ ফাণ্ড আহিছে, 20 বেগ দালি, এনেকৈ তেল আনিছে, নিমখ আছে, তাতে চাউল আছে। মানে কি কামিলা চলি গ'লে এনেই ঘৰত কোনো কাম নকৰে, সেইটো মানে ষ্টক কৰিছিলোঁ, আকৌ ভিতৰত নিছে যে পানী শুকোৱাই নাই। পানী আমাৰ এইফালে পানী এতিয়াও আছে। এইফালে মানে পৰিস্থিতিটো বহুত বেয়া, আমাৰ গাঁৱৰ পশ্চিম দিশত পৰিস্থিতিটো বহুত বেয়া হৈ আছে। সেইকাৰণে অলপমান মানে আমি নিজৰ ফালৰ পৰা যি অলপ পাৰোঁ, গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি কেইজনমানো আছে, আমাৰ লগৰ কেইজনমান আছে, সেনেকৈ লগ হৈ মানে অলপ সাহায্য দিবলৈ আহিছোঁ। আপোনালোকেও দিব, আপোনালোকৰ নিজৰ জেগাত আপোনালোকৰ যোনে যেনেকৈ পাৰে সহায় কৰিলে ভাল। আৰু মানে বহুত পৰিস্থিতি বেয়া হৈ আছে, ইমান ডাঙৰ ডাঙৰ পুখুৰী এইবোৰ চব বুঢ়ী শেষ। আশীৰ্বাদ কৰিব আপুনি। মানে এইটো আমাৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টা, আমি অলপ বান সাহায্য দি আছোঁ। আমাৰ পশ্চিম দিশত মানে একদম অৱস্থা বহুত বেয়া। তাতে আমাৰ দাদা আছে, এই ৰাজীৱ দা আছে, আৰু আছে চাৰণ আছে, আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি বৰদেউতা আছে, কমলা খুৰা আছে, এইফালে আছে আমাৰ বৰদেউতা বিপুল দা আছে লগতে। এতিয়াও পানী বৈয়ে আছে, এতিয়াও মানে আমাৰ দুজনমান লগৰ সৈতে আগত আছে, সিহঁতো যাই আছে আগত। এতিয়াও মানে পানী পূৰা ফুল হৈ আছে। এতিয়াও সেইবিলাক মানুহ পূৰা একাঠো বুঢ়ী হৈছিলে, এতিয়া অলপ কমি গৈছে মানুহ, এতিয়া পানী নাই চোতালত। তথাপিতো বাট পথ পূৰা পানীৰে এতিয়াও পূৰা ফুল হৈ আছে। আজি এসপ্তাহে হ'ল পানী মানে শেষে হোৱা নাই। পানী ইয়াতে আছোঁ ৰ মানুহৰ আলৈ আথনি। আমাৰ গাঁও বুঢ়া দাদাও আছে, ৰিলিফ কেম্প এটা পাতিছিলে, ইয়াতে মানে বিলাই আছে। আৰু তাতে যাই আমি বস্তুখিনি দিম, আমাৰ সামগ্ৰীখিনি। পশ্চিম দিশত এতিয়া চাওকচোন আপুনি কেনেকুৱা সংঘাৰী ৰূপ। এতিয়াও মানে পানী কমাই নাই, তথাপিতো এইখিনিলৈকে পানী আহিছিলে একাঠো, এতিয়া কমছে। তথাপিতো ৰাস্তাত আছে, ৰাস্তা যাব পৰা নাই, গাড়ী আনিবই নোৱাৰি।
এতিয়া মানে এটা ৰিলিফ কেম্প এটা পাতিছে ইয়াতে আমি অলপ ৰিলিফ লৈ আহিছোঁ মানুহখিনিৰ কাৰণে তো এতিয়া অলপ ডিষ্ট্ৰিবিউট কৰি দিওঁ আমাৰ গাঁওবুঢ়া দাদা আছে বস্তু দি দিছোঁ তেখেতলোকক সিহঁতে নিজৰ মাজত বিলাই ল'ব আৰু সেইখিনি ইয়াতে আহি মই এটা বস্তু দেখা পালোঁ এই মাছ খাৰ যদি পাওঁতে এটা বস্তু দেখা পালোঁ এইডাল কিহৰ গছ আপোনালোকে জানেনে জানে যদি কমেণ্টত জনাবচোন কিহৰ গছ এইডাল আমাৰ ইয়াতে আছে এইবিলাক পশ্চিম ফালৰ আমাৰ গাঁৱৰ পশ্চিম প্ৰান্তত আছে দহজোপাৰ মানুহখিনি তেওঁলোকে যিহেতু আজিলৈকেও মানে বানৰ কবলৰ পৰা মানে হাত সাৰিব পৰা নাই শৰাইঘাটৰ পৰা কেইজনমান যুৱকৰ লগত আহি আমাৰ য'ত সময়ত আমি তেওঁলোকক অকণমান আমি ৰিলিফ দিলোঁ তেওঁলোকে আমাৰ নয়ন নাথেও নগদ 500 টকা দিলে আমাৰ অৱনী নাথেও 200 টকাৰে আমাৰ গাঁওবুঢ়া এতিয়া কৈছে আৰু আমি যিখিনি পাৰোঁ আৰু যিমান যি সামৰ্থ্য আমাৰ আপোনালোকৰ নিজৰ জেগাত আপোনালোকে সেনেকৈ সহায় কৰিব যেনেকৈ যোনে যেনেকৈ পাৰে তেতিয়া মানুহখিনিৰ অলপ সকাহ হ'ব যিহেতু এতিয়া বহুত বেয়া পৰিস্থিতি এনেকুৱা 2004 চনত এবাৰ হৈছিল কিন্তু এনেকুৱা হোৱা নাছিল কিন্তু এইবাৰ মানে বহুত বেছি মানে এফেক্টেড হৈ গৈছে এনেকৈ পানী দি আহি আমি এনেকৈ ৰিলিফ দিছোঁ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ গৈ আছোঁ মানে আজিৰ দিনটো বহুত ব্যস্ততাত গ'ল নিজৰ ফালৰ পৰা অলপমান সেইফালে আমি আমাৰ পশ্চিম দিশত গাঁৱত গৈও আমি অলপ সহায় কৰিলোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টাটা বাই বাই